গাঁৱৰ গাঁওবুঢ়া হয় যে আমাৰ নাহৰজান অঞ্চলত যিটো ডাক নম্বৰ 229 যিটো ললিতাপুৰমৰ নামত এই মাটি 5 বিঘা এই মাটিটোত আগষ্টিন ক্ৰাইম চাই ৰাতিৰ ভিতৰতে BDB কেম্প বনাইছে 2020 ৰাতিৰ ভিতৰতে বনাইছে মাটিখন দখল কৰিবলৈ কাৰণে BDB কেম্প বনাইছে সেই সময়তে গাঁৱৰ ৰাইজে ৰাতিপুৱা গম পাই দেখি কিনে মোকো খবৰ দিলে গাঁৱৰ ৰাইজবিলাকৰ গোট হ'ল আমি বাধা কৰিছোঁ সেই সময়তো আগষ্টিনৰ নগা কেইজনমান আৰু আগষ্টিনৰ ল'ৰা আৰু আগষ্টিনে মোক এইটো কথাটো বাধা কৰাৰ কাৰণে মাৰিবলৈ সৃষ্টি কৰিছিলে হাত দাঙিছিলে গাঁৱৰ পৰা মাৰিবলৈ সৃষ্টি কৰিছিলে ইটোৰ পিছতে আমি তাৰ কাৰণে ৰাইজে থ্ৰু দি FIR দিছে আমাৰ ললিতাপুৰমৰ থ্ৰু দি FIR দি আছে কেছটো আমি খান 2020 পৰা কেছত আমি খান যাই কিনে 23ত আমাৰ চিভিল SDM অফিচৰ পৰা আমি খান ন্যায়টো পাইছে সি যেতিয়াৰ পৰা কেছ হৈছে তেতিয়াৰ পৰা একবাৰ বি তাই কোৰ্টত হাজিৰ হোৱা নাই তেওঁক ডকুমেণ্ট ক্ল'জ কৰিবলৈ দিছে তেওঁলোকক সামিট কৰিবলৈ দিছে সি ডকুমেণ্ট শ্ব' কৰিবলৈ পৰা নাই আৰু সি কয় ডাক নম্বৰ সেইটো মাটিটো 150 বোলে তেওঁলোকৰ মাটি কৈ কিনে তেখেতে ডিমাণ্ড কৰি থাকে তেওঁৰ মাটিটো ডাক নম্বৰ 150টো হ'ল লোকেশ্যন আলাগ আৰু আমাৰ যিটো মাটিৰ ডাক নম্বৰ 229 লগা লোকেশ্যনটো আলাগ গতিকে সি নিজৰ মাটিটো নিজে লোকেশ্যনটো নাজানা তাক বাৰ আমি কৈছোঁ যে আপোনালোকে সেটেলমেণ্টৰ পৰা মানুহ লৈ আহি কিনে আপোনাৰ নিজৰ মাটিটোত কোনখিনিত আপোনাৰ ডাক নম্বৰ আপোনাৰ নিজৰ লোকেশ্যনটো আপুনি কিবা কৰি লওক সীমাটো সিদ্ধান্ত কৰি লওক কিন্তু তেখেতে সেইটো কৰি লোৱা নাই বাৰ ইটোকে কৈ থাকে বাৰ ইটোকে কৈ থাকে গতিকে ইয়াত আমি মেপ গোটেই কাউন্সিলৰ যিটো আমাৰ ব্লক 1ৰ মেপ আমি তাতে পৰা এইটো কৰা আছে তাতে কাৰ মাটি ক'ত আছে আৰু আমাৰ মাটি ক'ত আছে বহুত ডিফাৰেঞ্চ তো সেইটো হিচাপৰ পৰা 27 তাৰিখো আহি কিনে কিছুমান নগাবিলাকক লৈ আহি মাটিটো দেখাইছে আৰু কিছুমান আমাৰ কাৰ্বি ভাই যি কিবা সংগঠনৰ মানুহ বুলি কয় তেওঁলোকে লৈ আহি কিনে ঘৰ বনাবলৈ তেখেতে কাম কৰিবলৈ সৃষ্টি কৰিছিলে গাঁৱৰ ৰাইজে দেখা পাইছিলে মানা কৰা হৈছিল তো 27 তাৰিখে গাঁৱৰ মানুহৰ লগতে বাধা কৰাৰ কাৰণে সেইটো দিন কাম নকৰি কিনে 29 তাৰিখে তেখেতে পুনৰ মানুহ আকৌ লৈ কিনে আহিছে হওক নগা মানুহ হওক লৈ কিনে আহি কিনে নগা মানুহ মানে সীমা নাগা লৈ কিনে আহি কিনে জবৰদস্তি এই মাটিটো তাৰ বুলি কৈ ডিমাণ্ড কৰি কিনে ইয়াত আমি ঘৰ বনাম আমাৰ ইয়াত আমি কি কয় ডিগ্ৰী কৰি দিম বুলি কৈছে না নাগা মানুহ ডিগ্ৰী কৰিছে আপোনালোকে এইটো খালী কৰি দিব লাগে তো এইটোৰ কাৰণে আমি গৈ কিনে ডাঙৰ মানুহবিলাকে বাধা কৰি থকা টাইমত নকৰিবি কাম নকৰিবি কিবা নকৰিবি অলৰেডি ঘৰ তাতে বহি কিনে মানুহ ঘৰত বহি কিনে আছে হ'লেও তেখেতে জবৰদস্তি কৰাৰ কাৰণে গাঁৱৰ মানুহ বাধা কৰাৰ কাৰণে মই পিছত অলপ যাই কিনে গ'লোঁ মোৰ কাৰণে পাতা বিচাৰিছোঁ কৈছে পাতা কি কাৰণে আপোনাক কেলৈ পাতা দিব যি দিবলৈ আছে মই কটত দিছোঁ যি ডকুমেণ্ট আছে মই কটত দিছোঁ মোৰ চিতাবুকত দাম আছে চিতাবুক দিছোঁ মই ট্ৰেছ মেপ দিছোঁ মোৰ যিটো প্ৰুফ আছে মই সেইটো দিছোঁ মই আজি কটৰ পৰা ন্যায় পাইছোঁ মোক ন্যায় দিছে মই ন্যায় হিচাপৰ পৰা মই পাইছোঁ আপোনাৰ যদি মাটি হয় কিনে আপুনি কটত কেলৈ যোৱা নাই আপুনি কেলৈ লৰাই কৰা নাই আপুনি কটত একবাৰো যোৱা নাই সেইটো মানে এই 2003 ন্যায় কেনেকৈ দিছে মানে মাটিটো কাৰ বুলি কৈছে এইটো 2003 এইটো ন্যায়টো কটাৰ পৰা দিয়াটো ললিতা ব্ৰহ্মৰ মাটি হয় সম্পূৰ্ণ ভেৰিফিকেশ্যন কৰি কিনে তেওঁলোকে এইটো মোক দিয়াই দিয়ে এই গাঁৱটো এইটো আপোনালোকে প্ৰেছ মিটাৰ থ্ৰুদি কিবা দিয়া হৈছে গতিকে মানে এইটো
আপোনাৰ মাটি কাগজ আমাৰ এইটো ডাক নম্বৰটো এইটো আছে দেই এইটো মাটিটো হয় এইটো এইটো কোনো এইটো ডেৰ কাঠাৰ পৰা মাটি ইয়াতে দিয়া নহয় অঞ্জামেচৰ পৰা কোনো ডেৰ কাঠা মাটি দিয়া নহয় এইটো ডেৰ কাঠাৰটো একটা তেওঁ প্ৰেছ মিডিয়াতে কথাটো কৈছে যে ট্ৰাইবেল লেণ্ড ট্ৰাইবেল লেণ্ডটো সকলো আমি খান ট্ৰাইবেল মানুহ লগা ৰক্ষণা দিব লাগে ইয়াতে কাৰ্বি অকল নহয় ইয়াতে যিমানখিনি কাৰ্বি আংলঙৰ যিমানখিনি ট্ৰাইবেল মানুহ আছে আদিবাসী হয় চাই গোৰ্খা হয় চাই বড়ো হয় যিকোনো জাতি তো আমাৰ এই ট্ৰাইবেল লেণ্ডটো যাতে অনা ট্ৰাইবেলৰ পৰা বাচাব লাগে কৈ কেনে এইটো কোৱাহে আছে তো তেওঁ কৈছে আপোনাৰ এই মাটি বাৰীৰ সমস্যা যে এইটো পতা পাব লাগে আমাৰ ট্ৰাইবেল মানুহে পতা পাব লাগে এইটো আমাৰ প্ৰেছ মিডিয়াতে কোৱাৰ কাৰণে আমালোকে এইটো কথা তেতিয়া আৰে আমি খান ট্ৰাইবেল লেণ্ডটো আমি খান ৰক্ষণা কৰিব লাগে আমিতো সঁচা আজি তেওঁলোকে উল্টা কথা কৈছে যে এইটো ট্ৰাইবেল লেণ্ড নহয় আজি দেখিছোঁ যিমানখিনি কাউন্সিলত বা আপোনাৰ ডাঙৰ ফেক্টৰীবিলাক ডাঙৰ কিবাবিলাকত ইণ্ডাষ্ট্ৰীবিলাক চলাই আছে কিবা কৰি আছে আজি কোনে আছে বিহাৰী বাঙালীবিলাক আছে তেওঁলোকৰ লগত লাইচেঞ্চ দিছে তেওঁলোকৰ মানুহৰ লগত পতা দিছে আজি খটখটিত দাবী যিমান ডাঙৰ কিবা আছে ইণ্ডাষ্ট্ৰীবিলাক আছে কিবা আছে চবতো মাৰোৱালী বিহাৰী আছে কিমানটা কাৰ্বিৰ আছে কিমানটা কছাৰীৰ আছে কিমানটা আদিবাসীৰ আছে কাৰো নাই কাৰ্বি মানুহৰ হাতত কিমানটা পতা আছে নাই তেওঁলোকৰ হাতত পতা আছে আমালোকে পতা বিচাৰিলে আমালোকে দুখীয়া মানুহ আছে আমি ল'ব নাপাৰোঁ টকাৰ পৰা ল'ব নাপাৰোঁ আমালোকক পতা দিছিলে নিদিয়া নহয় এইটো কি হয় ফাংচু পতা বোলে আপোনালোকে জানিব নেকি ফাংচু এইটো ক'ত পৰা দিছে ডুপ্লিকেট পতা সেই পতাতে খাজনা লয় আগত খাজনা লৈ থাকিছে কোৰ্ট কাছাৰীৰ কেছ লাগিলে সেইটো পতাৰ পৰাই কিবা কৰিছিলে বেল লৈছিলে যেতিয়া মাটি বাৰী গণ্ডগোল হ'ব কাউন্সিলৰ ৰেকৰ্ডটো কি ক'ব এইটো পতা ডুপ্লিকেট এইটো ডুপ্লিকেট কাউন্সিলটো ক'ত আছে ডুপ্লিকেট ৰেভিনিউ অফিচাৰটো ক'ত আছে আজি যিটো ৰেভিনিউ অফিচাৰে চাইন কৰি কিনে আমি সেনেকৈ পতা দিয়ে আজি সেই ৰেভিনিউ অফিচাৰটো যদি এনেকুৱা ইলিগেল কাম কৰি আছে এনেকুৱা তেওঁ কিবা কৰি আছে ক'লেতো তেওঁ কাউন্সিলে একশ্যন ল'ব লাগিছিল নলয় কি কাৰণে নলয় আচ্ছা যোৱা টাইম যে এইটো কমিউনিটি নাম দিবলৈ বিচাৰে যাতে আমি শান্তিৰে থাকিব লাগে যি হৈছে একটা ভুল বুজাবুজিৰ মাজত হৈছে যাতে আমাৰ যিটো আমাৰ যিটো মাটি বাৰীৰ যিটো আমাৰ পতা নাথাকিলেও আমাৰ ডাক নম্বৰ আছে চিটাবক আছে যে আমাৰ মাটিটো অলৰেডি দখলতে আছে যাতে সেইটো কাউন্সিলে ইমিডিয়েটলি ছেটেলমেণ্ট অফিচৰ পৰা আহি কিনে আগষ্টিনৰ যিটো মাটি তেওঁ ডিমাণ্ড কৰি আছিলে তেওঁৰ লোকেশ্যনটো ট্ৰেছ কৰি দেখাই সিদ্ধান্ত কৰি দিব লাগে আৰু যিটো আমাৰ এতিয়া সেই মাটি ডাক নম্বৰ 229টোত মাটিটো সেইটো তেওঁলোকে এইটো সমাধান কৰি দিব লাগে যে লোকেশ্যন মানে গাঁৱৰ যিটো বাউণ্ডাৰ এইটো ডিমাৰ্কেশ্যনটো কাউন্সিলক আমি ৰিকুৱেষ্ট কৰিছোঁ বা ছেটেলমেণ্টক আমি ৰিকুৱেষ্ট কৰিছোঁ প্ৰশাসনক ৰিকুৱেষ্ট কৰিছোঁ অতি শীঘ্ৰে এইটো সিদ্ধান্ত কৰি দিব লাগে নহ'লে এইটো সিদ্ধান্ত নকৰিলে বাৰ আকৌ এইটো হিচাপৰ পৰাই আকৌ সৃষ্টি হৈ থাকিব যেতিয়া আকৌ এইটোৰ কথা লৈ মাৰ্ডাৰ কিবা হৈ যাব পাৰে এইটো দায়িত্ব চৰকাৰ বা কাউন্সিলে ল'ব লাগে মই কথাটো ইমানেই কৈ কিনে তো তেওঁলোকে তেতিয়াহ'লে মুঠনটো এই ট্ৰাইবেল লেণ্ডটো বা কাৰ্বি আংলং যিটো আমাৰ 60 আণ্ডাৰতে তেওঁলোককতো পূৰা নেগলেক্ট কৰি দিয়া হয় আমাৰ আদিবাসী বড়োবিলাকৰ কথা 60 আণ্ডাৰ নাথাকোঁতে সেইটো ধানটো বহুত দূৰৰ কথা হৈ যায় সেইটো আজি তেওঁলোকৰ ওপৰতে এটা ডাঙৰ কথা কৈছে গতিকে এইটো আপোনালোকে এইটো অলপ চিন্তা ভাৱনা কৰি কিনে যে চৰকাৰে এইটো অতি শীঘ্ৰে যে এনেকুৱা ভাইলেঞ্চ কৰিব নালাগে আৰু এনেকুৱা কৰিছে বোলে কাৰ্বি আংলংটো পুৰা ওলাবলৈ সৃষ্টি কৰে এইটো মিছা কথা আছে তেওঁলোকে যিটো প্ৰেছ মিডিয়াতে যিটো দিছে হাজংপুৰত 2000 ঘৰ আছে বুলি কৈ কিনে অলৰেডি ফৰেষ্টো তেওঁলোকে জানি আছে আৰু ইয়াত 2000 ঘৰ আছে না 200 ঘৰ আছে না 100 ঘৰ আছে অলৰেডি তেওঁলোকে চেঞ্চাছতে আছে আৰু হাজংপুৰটো ইয়াৰে হ'ব পাৰে হ'লেও এইটো
তেওঁলোকৰ কোৰ্ট পৰা এটা অৰ্ডাৰ আছে হা কোৰ্ট অৰ্ডাৰ আছে কাউন্সিলৰ পৰা এইটো অলৰেডি ছাৰ্ভে কৰিবলৈ নিমিত্তে অৰ্ডাৰ আছে ছাৰ্ভে কৰি দিবলৈ একেলগত ইউনাইটেড আদিবাসী বস্তি আৰু হাজংপুৰ ছাৰ্ভে কৰিবলৈ নিমিত্তে অৰ্ডাৰ হৈছে কৰিবলৈ আহিছিলে মণ্ডল চণ্ডল এছ কে চব আহিছিলে আসাম ছাৰ্ভে কৰি দিবলৈ নিমিত্তে কিন্তু ইয়াতে কিছুমান মানুহে কমপ্লেইন দিয়াৰ কাৰণে হাজংপুৰটো পেণ্ডিং থাকি গ'ল ইয়াত কোনো বড়োলেণ্ড পৰা আহি কিনে কছাৰী বহা নহয় আজি যিটো তেওঁলোকে কৈছে এইটো 11 কৰিডৰ হাজংপুৰ বা বৰসভা কৰি আছে আজি এই ক্ৰামচা বস্তিটো ক্ৰামচা লগা মাটিবিটোতো তেতিয়াহ'লে মানে এইটো ফৰেষ্ট লেণ্ড আছে আগষ্টীন ক্ৰামচাটো জন্ম কিমান হৈছে এই বস্তিটোৰ জন্ম কিমান হৈছে এতিয়া তেওঁৰ লগত ভোটাৰ কাৰ্ড বা তেওঁলোকৰ ডকুমেণ্ট শ্ব' কৰে পিছত তেওঁৰ এড্ৰেছ প্ৰথম নাহৰজান আণ্ডাৰৰ আছে নেকি ইলেক্টেড ৰলতে নাম আছে নেকি ভোটাৰ লিষ্টৰ নাম আছে এতিয়া ইয়াৰ বাসিন্দা না ক'ৰবাৰ পৰা বাসিন্দা হয় আজি সি আমাক কয় আপোনালোকে ইয়াত নহয় ইয়াৰ বাসিন্দা নহয় আপোনালোকৰ একো প্ৰুফ নাই সেইটো ক'ব তেখেতক আমি কৈছোঁ দিছোঁ তোমাৰ ভোটাৰ লিষ্টৰ নাম আছে নেকি তাৰ একটা দেখাব পাৰিব লাগিব ইয়াতে বাসিন্দা হয় কৈ না মই ভোটাৰ লিষ্টত নাহৰজান ভোটাৰ কেন্দ্ৰত তেখেতৰ নাম আছে নেকি তো আমাক উল্টা কৈ আছে যে তোমালোকৰ ইয়াত বোলে পুঁজি হয় তোমালোকে বড়োলেণ্ড মানুহ বুলি এইটো আমাৰ মনত একটা আমাৰ দুখ লাগি আছে খালি মোকে অকলে কোৱা নহয় গোটেই জাতিটোৰ কাৰণে গতিকে মই কথাটো ইমানেই কৈছোঁ কছাৰী আৰু কাৰ্বি গাঁও আমাৰ কিন্তু এতিয়া ডিমাপুৰ নাগালেণ্ড হৈ গ'ল কছাৰী গাঁও আছে চাৰগুদাবে স্কুল আছে কছাৰী গাঁও গৈ কিনে আছে একেলগত বসবাস কৰা থকা মানুহখন আছিলে সৰফাটৰ বজাৰ পৰা সেই টাইমত আমাৰ যিটো ৰজাৰ দিনৰ পৰা থকা আছিলে কছাৰী কাৰ্বি একেলগত তাতে থকা আছিল তাতে কি হ'ল আমাৰ এই যিটো কছাৰী গাঁৱৰ যিবিলাক মানুহবিলাকৰ তাতে ডাঙৰ বেমাৰ পৰিছে কোলা বেমাৰ কয় আৰু কলেৰা বেমাৰ পায় সেই সময়তে সেই নানাবিলাকে কৈছে যে কোলা বেমাৰ আৰু তাত এইটো ডায়েৰিয়া পোৱাৰ কাৰণে এইটো পৰা তাতে মানুহ মৰাৰ কাৰণে তাতে থাকিব নপৰা হৈছে আৰু তাতে যিটো কাৰ্বি মানুহ তাতে 30 ঘৰমান থাকিছিলে এই চাৰপুৰাবে একটা টিচাৰ থাকিছিলে সেইটো ৱেষ্ট কাৰ্বি আংলঙৰ পৰা মানে এইটো জয়ন্ত হাইস্কুলৰ পৰা অহা বহুত ভাল মানুহ থাকিছে তাৰ নামতে এইটো স্কুলটো বনাইছে তো চাৰপুৰা বেগ লৈছিলে এইটো স্কুল এতিয়াও আছে বেটিছ নামৰ পৰা আছে তো কাৰ্বি মানুহৰ কিছুমান দুই একজনক তাতে সেইটো তাৰমানে বাঘে বেছি উৎপাত থাকিলে বাঘে মাৰি দিয়াৰ কাৰণে তো তাত কাৰ্বি বস্তুটো কোনোবা ইফালে আহিলে কোনোবা সিফালে গ'ল খটাং ফাইটিং হৈ গ'ল বেমাৰ আজাৰ হৈ গ'ল আমাৰ এইটো চাৰিমাহ কানিয়াটকবি বস্তি চাৰবুৰাবে বস্তি দিলাইটৰাং হাংচিং ইংলেং এনেকুৱা মানে আহি গ'ল আৰু আমাৰ কছাৰীবিলাকে তাতে ডিমাচা আছিলে বড়ো কছাৰী আছিলে তাতে আৰু নেপালীবিলাক আছিলে তো কিছুমান আমাৰ খান যিটো কছাৰী বস্তি আণ্ডাৰত থকা নেপালীবিলাক কিছুমান আহিলে মোহন বস্তি চাইডত আৰু কিছুমান ডিমাচাবিলাক গ'লগৈ একেবাৰে আপোনাৰ এইটো ধনচৰি চাইডত সিফালে গ'ল আৰু কিছুমানটো ধনচৰি পাৰ কৰি কিনে ইফালে ডিমাপুৰ এতিয়া কুচিয়াবিল ডাইৰি আমাৰ তাতো মেচ কছাৰী বা ডিমাচা কছাৰীবিলাকো আধাতে সিফালে গ'ল ইফালে গ'ল বাকী 4-5 ঘৰমান থাকিলে যাব নাপালে অৱস্থা নথকাত ইফালে আহি কিনে 1960 আহি কিনে আকৌ পুনৰ বসবাস কৰি কিনে একেলগত আমি খান বসবাস কৰিছিলে নানা যুগৰ পৰা আৰু আজি আমি খান তাতে থাকিব নোৱাৰা হ'ল এই বেমাৰ আজাৰৰ উৎপাদত মানুহ মৰি কিনে ধ্বংস হৈ গ'ল গতিকে আমি খান ইয়াতে একেলগত বহিম কৰি কিনে আকৌ পুনৰ তেওঁলোকে মাতি কিনে আমালোকৰ গাত গাঁওখন উঠিবলৈ নিমিত্তে একেলগত থাকিম কৰি কিনে আহি কিনে আমাৰ এইখন কছাৰী গাঁও ৰবীন্দ্ৰ ব্ৰহ্ম গাঁও কৈ কিনে গভৰ্ণমেণ্ট ৰিকগনাইশ্যন কৰাই লৈছে 1960 এষ্টাব্লিছ হৈছে এতিয়াতো ঘৰ কিমান আছে আমাৰ ইয়াতে ঘৰটো এতিয়া চব মিলাই কিনে ইয়াতে গাৰো আছে কিছুমান বড়ো কছাৰীও আছে বেজ কছাৰীও আছে তো মিলাই কিনে আমি খালি ইয়াতে 60 নিচিনা আছে 60 আছে ল'ৰা পোৱালি এতিয়া অলপ আকৌ চাৰি কৰি কিনে অলপ 60 নিচিনা যিটো সেইদিনা ঘটনা হৈছিলে সেইটো অলপ ক'ব নেকি কেনেকুৱা হৈছিলে এইটো মানে অলপ মাৰামাৰি অলপ হৈছিলে সিদিনা ঘটনাটো এইটো মই ক'লোঁগৈ যে সিদিনা ঘটনা হোৱাটো তেওঁলোকে আহি কিনে আকৌ জবৰদস্তি কৰি কিনে গাঁওখন মাটিটো দখল কৰিবলৈ আহিছে ঘৰ বনাবলৈ আহিছিল সেই ঘৰ বনাটোত আহাত এই আমাৰ গাঁৱৰ মানুহে আৰু ৰাইজে বাধা কৰিছিলে এই বাধা কৰাৰ সময়ত
যে আপোনাৰ গামবুঢ়াক মাতিবি তো মই গামবুঢ়াক খবৰ দিলে মোক মই গৈ কেনে খালি খাৰাই হৈছিলোঁ যে আগষ্টেন ডাইৰেক্ট কৈছে পতা দেখাবি মই তেতিয়া ক'লো মই পতা কি কাৰণে দেখাব আপোনাক এইটো কোৱা টাইমতে মই এতিয়া ৰদ ইমান জামফল দি কেনে মাৰিবলৈ ওলাইছে তাই তো তেতিয়া সময়তে তেওঁলোকৰো মানুহ আমালোকৰো মানুহ হাতাহাতি কৰাই দিছে দেই তাৰো হাতাহাতি কৰাই দিছে আমাৰ মানুহ হাতাহাতি কৰাইছে তাতে কোনো মাৰপিট কেতিয়াবা কিবি জাগৰা হোৱা নাই কিবা হোৱা নাই খালি কথাৰ পৰাহে কিবা হৈছে আমাৰ মাটি আছে আমি সিহঁতৰ মতে যিবিলাক অৰ্গেনাইজেশ্যন পাৰ্টিবিলাকৰ নাম লৈ কিনে আহিছে তেওঁলোকক আমি এই মেপ দেখাই দিছে কাগজ ডকুমেণ্ট বি দেখাই দিছে যে এই পটৰ ন্যায় লগা কাগজ বি দেখাই দিছে তো হ'লেও আজি তেওঁলোকে কথাবিলাক আলাগ কথা কৈছে আৰু এই প্ৰেছ মিডিয়াতে তেওঁলোকে কথা কৈছে যে ইয়াতে 2000 বড়োলেণ্ড পৰা আহি কছাৰীবিলাক কিবা 11 কৰিডৰত পুৰা ৰিজাৰ্ভখন ধ্বংস কৰি দিছে আৰু মাইকেল বাগলাৰী 2000 মান বিঘা বোলে মাটি বিক্ৰী কৰিছে এইটো মিছা কথা আছে আমি এখন এইটো নাজানে আৰু আমি এখন দেখা নাই এনেকুৱা মানুহ বড়োলেণ্ড পৰা অহা ইয়াতে লোকেল মানুহ আছে ইয়াতে চতলিংগিৰি নেপালী কিছুমান আছে বড়ো কছাৰী আছে গাৰো ইয়াতে ওচৰ মানুহকেইটা আছে আদিবাসী টকাৰ কিছুমান মানুহ আছে ইয়াৰ বাসিন্দা হয় কোনো বড়োলেণ্ড পৰা অহা নাই চব ইয়াৰে মানুহ আৰু 2000ও নাই হাজুম্বৰ খালি এতিয়া 80 ঘৰ আছে আপোনাৰ পৰা কি কৰিব এতিয়া এতিয়া তেওঁলোকে আমাৰ ছোৱালীৰ ওপৰতে FIR দিছে এৰেষ্ট কৰিব লাগে কৈ কিনে গতিকে আমাৰ ৰাজ্যটো যে তাৰ কাৰণে এগেইনষ্টত FIR দিছে দিব যে দিয়া নাই এতিয়া দিব কেলৈ আমালোকে যিটো ৰাইজৰ লগত একটা আলোচনা কৰি কিনেহে আমাৰ যিটো আমাৰ সমাজ আছে আমাৰ জাতিৰ কাৰণে গোটেই কছাৰী জাতটো কাৰ্বি আংলৰ লগত থাকিবলৈ অধিকাৰ নাই বুলি তেওঁলোকে কৈ আছে যাতে বড়োলেণ্ড লগা কছাৰী ইয়াত কাৰ্বি আংলৰ লগত থাকিব নাপায় আমাৰ ইয়াতে বড়োলেণ্ড পৰা অহা নহয় হয় বড়োলেণ্ড পৰা আহিছে ক'লে আমি সেনেকৈ ক'ব পাৰে যে বড়োলেণ্ড পৰা আপোনালোকে ক'ব পাৰে যে আপোনাৰ জাগা আছে আপোনাৰ কিবা আছে আপোনাৰ ষ্টেটাছ আলাগ আছে ক'ব পাৰে কিন্তু আমাৰ ইয়াতে লোকেল মানুহ আছে লোকেল নানা যুগৰ পৰা ইয়াতে আছে সেইটো কি হিচাপৰ পৰা তেওঁ নাজানি কিনে কৈছে আজি সি তেখেতৰ গাঁও ক'ত অষ্ট কাৰ্বি আংলং আছে বা ক'ৰবাত ভেন্দাঘাটত আছে বা ক'ৰবাত লাংহিন পাৰুখা ছাইডত আছে তেওঁলোকেতো আমাৰ এই গাঁৱৰ মানুহবিলাকক চিনি নাপায় ইয়াত গাঁৱৰ কি সমস্যা আছে তেওঁলোকে এইটোতো জানি নাপায় গতিকে দূৰৰ পৰা আহি কিনে আগৰ দিনৰ কথা একটা মিছা কথা কৈছে তেখেতৰ সেইটো কথা লৈ কিনে যি ইমান ডাঙৰ জাতি লগা কথা একটা ওলাই গৈছে আজি ট্ৰাইবেল লেণ্ড নহয় এইটো অকলে কাৰ্বি লেণ্ড তো ইয়াত তেতিয়াহ'লে আমালোকেও কুৱেশ্যনটো ধৰিব লাগিব ইয়াতে ট্ৰাইবেলটো কি কাৰ্বিটো ট্ৰাইবেল নহয় নেকি কাৰ্বিটো ট্ৰাইবেল আজি ট্ৰাইবেল লেণ্ড নহয় ক'লেতো তেতিয়াহ'লে আজি সেই ৰেংমা হওক গাৰো হওক ইয়াতে ডিমাচাই হওক আপোনাৰ শ্যামে হওক তো তেওঁলোকে তেতিয়াহ'লে মুঠানটো এই ট্ৰাইবেল লেণ্ডটো বা কাৰ্বি আংলং যিটো আমাৰ 16 আণ্ডাৰতে আমি যেতিয়া নেকি ইয়াতে এইটো জাগা এইটো গাঁও যেতিয়ালৈকে বসবাস কৰিছোঁ আমি মোৰ মা বাবা মোৰ শহুৰ শাহু ইয়াতে মৰিছে এইখিনি জাগাতে মৰিছে পিছতে ঘৰ ভাঙিছে হাতী আহি পেলাই তো হাতীয়ে ঘৰ ভাঙোতে মোৰ হাত এটা এইটো বেয়া হৈছে পিছত মালিচ চালিচ কৰি কিবা এটা দাৱাই চালি বিজি চিজি কৰি কিনে অকণমান ভাল হৈ গ'ল পিছত মোৰ সৰু ল'ৰা এটা পূৰা এইটো ঠেংটো ভাঙি গৈছে টুকুৰা হৈ গৈছে তো সেইটোৰ ভয়তে আমি মানে অকণমান ছাইডত হৈ কিনে থাকিছোঁ তো ছাইডত হৈ থকাৰ পিছতে কি হৈছে পিছত আকৌ আমি আহি পেলাই ঘৰ বনাইছোঁ ইয়াত থাকিম আমাৰ নিজৰ মাটি নিজে থাকিম বুলি পেলাই আকৌ আহি পেলাই ঘৰ বনাইছোঁ তো ঘৰ বনোৱাৰ পিছতে কি হৈছে পিছত এই কাৰামচা আগষ্টিনে আহি পেলাই যে পিছতে এইখিনিত পূৰা ঘৰে আছিলে এইখিনিতো ঘৰ আছে আমাৰ এইটো মাইকেল ভাই ইয়াতে ঘৰ বনাইছে চব গোটাই এইখিনি ঘৰ বনাই আছে আমাৰো আছে ঘৰ তাত তাৰপিছতে এই ঘৰটো কি ক'লে বোলে ঘৰ উঠাওক হৈ আছে ঘৰ উঠাই পেলাই লৈ যাওক আপোনালোকে ক'ত লৈ যায় এনেকুৱা বুলি পেলাই কৈ আছে তেতিয়াহ'লে এতিয়া মোৰ ল'ৰা ক'লে ছাৰ এইটোতো মোৰ মাটি হয় মই ইয়াতে জন্ম হোৱা জেগা মই কেতিয়াও এৰিব নোৱাৰোঁ এইটো মাটি
বুলি পেলাই কৈছে মোৰ ল'ৰাই। নাই নাই ভাইটি এনেকুৱা ক'লে নহ'ব নহয়, এইটো এতিয়া আমি চব পটা বনাই ল'লোঁ কৈছে দেই, চব পটা বনাই ল'লোঁ এনেকুৱা কৈছে। তো আপুনি পটা বনাই ল'লেও নহ'ব নহয়, আমি এৰিব নোৱাৰোঁ এইটো মাটি কৈছে। তেতিয়া মই কৈছোঁ নাই ছাৰ এইটোতো কেতিয়াও নহ'ব, আমি দিব নোৱাৰোঁ, আমাৰ মাটি এইটো, আমি ইয়াতে বুঢ়া বুঢ়ী হৈ গ'লোঁ, এতিয়া মোৰ ল'ৰা ছোৱালীও বিয়া বাৰু হৈ পেলাই নাতি আমি পালোঁ, নাতি আৰু ছাতি দি পেলাই আৰু নাতিৰ বাচ্চা পালোঁ, হ'লেও আমি এৰিব নোৱাৰোঁ এইটো বুলি পেলাই মই কৈছোঁ দেই। নহয় নহয় বাইদেউ আপুনি এনেকুৱা ক'লে নহ'ব নহয়, আমি চব এইটো পটা বনাই ল'লোঁ, এইটো আপোনালোকে এইটো নাপায় আৰু এতিয়া আপোনালোকৰ ঘৰ ভাঙাই লৈ যাওক সেনেকুৱা কৈ আছে। আমি ঘৰ নাভাঙোঁ, আমাৰ ঘৰ আমাৰ মাটি এইটো এনেকুৱা কৈছোঁ আমি। তাৰপিছতে সেইটো এনেকুৱা কৈ পেলাই পিছত নাই নাই নহ'ব কৈছে। এতিয়া মোৰ ল'ৰাকে এনেকুৱা কান্ধত ধৰি পেলাই আহা ভাইটিয়া কৈ নাই সেইখিনি জেগাৰ পৰা আনিছে, এইখিনিতে আনি পেলাই ক'লে যে তহঁতক এইটো ছাইডত দিছোঁ কৈছে, এইটো ছাইডত দি দিছোঁ আৰু এইটো ছাইডতে কিমান আছে আপোনাৰ মাটি ইফালে লৈ ল'বি কৈছে। তো এতিয়া আচ্ছা বাৰু ঠিকে আছে দিছে, দি কেনে আৰু সি কিয় এইটো মাটি ছিনিবলৈ খুজি আছে, কিয় কাঢ়িবলৈ খুজি আছে এতিয়া এইখিনি মাটি? আমাৰ দুখীয়া ৰাইজ চব ইফালে ছাইড হৈ গ'ল, আচ্ছা ল আমি ঝেমেলা নকৰোঁ বুলি পেলাই কৈ কিনে এইখিনি মাটি আমাৰ কাৰ্বি আৰু কছাৰী থাকিব, নেপালী জনে জাতি মানে থাকিব কৈ পেলাই পুৰা জংঘল এইখিনি এৰিয়া কাটোৱাইছে। কাটোৱাৰ পিছতে বস্তি বনাম কৈ পেলাই এনেকুৱা কাটোৱাইছে দেই। কাটোৱাই পেলাই পিছতে কি কৰিলে সি এই চাউল অকণমান আনি পেলাই 1 কেজি 2 কেজি কুটি কুটি চব জংঘল কটা মানুহকেইটাকে ভগাই দিলে, হয় নাই নহয় কচোন? তাৰপিছতে সেইখিনি মাটিটো লাষ্টত গৈ পেলাই সেই তেতিয়াহ'লে আমাৰ কাৰ্বি কছাৰীহে দুখীয়া মানুহ বেছি আছে, তাহাঁততো টকা থকা মানুহ, সিহঁতেতো 50,000 60,000 70,000 1 লাখ হ'লেও কিনি ল'ব পাৰে, আমিতো কিনি ল'ব নোৱাৰোঁ। অনিল বসুমতাৰী ডাক নম্বৰ আছে 226। তাৰ হাজবেণ্ডৰ নামত আছে অনিল বসুমতাৰী, ডাক নম্বৰ 226। আৰু তাতে আমাৰ কছাৰী বস্তিৰ মাটিটোও ওলাই দিব লাগে। এইটো তাৰপিছতে সেইটো টাইমৰ এতিয়া ঝেমেলা নোলাং দে আমিও চুপচাপ থাকি গৈছোঁ। তো থাকি যোৱাৰ পিছতে আকৌ সিদিনাখন এই জেগাত আহি পেলাই সিহঁতে মানে জোখি কৰি পিনে ঘৰ বনাবলৈ খুজি আছে। তো তেতিয়া মোৰ ভাই এজন ভতিজা ল'ৰা এজনে এইফালে আপডাউন কৰা সময়ত দেখি পাইছে, তেওঁ কৈছে বাইদেউ বোলে আপুনি ঘৰ বনাবলৈ দিছে নেকি তাত, এনেকুৱা কৈ আছে দেই, আপোনালোকৰ মাটিতে ঘৰ বনাব দিছে নেকি এনেকুৱা কৈছে। হা নাইতো কিবা দিয়া নাই মোক কাকো। যোনটো ছাৰ এইটো যোনটো মোৰ কিবা ডাক নম্বৰত যে এইটো আগষ্টিন ক্ৰাম ছাৰে যোনটো BDB কেম্প বনাই থৈছে, সেইটো কেম্পটো সোনকালে ভাঙি দিব লাগে আৰু তাৰ সেইখিনি তাতে সেইটো জেগাতে মানে ডাঙৰকৈ গেট বনাই থৈ দিছে হা, এইটো গেটটো ভাঙাব লাগে, সেইটো ভাঙিব লাগে, এইটো মানে সোনকালে ভাঙিব লাগে। আকৌ যদি আমি ভাঙাই আকৌ এনেকুৱা মানুহ লৈ আহিব আৰু আমাক ডিষ্টাৰ্ব কৰিব, সেইটো কাৰণে পুলিচ প্ৰশাসন লৈ পেলাই এই মানে গাঁৱৰ মানুহ লৈ আমি সেইটো ভাঙাব লাগে, মানে সেইটো থানাৰ পৰা মানুহ আহি পেলাইহে ভাঙিব লাগিব একেলগে থাকি। ললিতা ব্ৰহ্ম আজি তেখেতে কয় নগাঁৱত বিক্ৰী কৰা নাই, পেশা বিক্ৰী কৰা নাই। আজি নগাঁৱত যদি বিক্ৰী কৰিলে ইমান ভাল ভাল পকা ঘৰ বনাব, ইমান ডাঙৰ ডাঙৰ RCC বিল্ডিং বনাব নেকি? এইটো আমাৰ কাৰ্বি আংলঙৰ যিবিলাক ৰাইজে, কাৰ্বি আংলঙৰ যিটো ৰাইজে এইটো চাব লাগে। কাৰ্বি আংলঙত মাটি বিক্ৰী কৰিব নাপায়, আজি কি কাৰণে মাটি বিক্ৰী কৰিব? গ্ৰাম চাহে চব নাগাকে দিছে, চব চিমা কাৰ্বি মানুহ এটাও নাই। আৰু ইয়াৰ পৰা আছে একদম ফ'ৰ লাইন পৰা আছে, তাৰপিছত একদম হাতকা ৰাস্তা এইফালে কমচে কম 1000-2000 হাউচ। তাৰ ফাৰ্ষ্ট টাইম ইয়াতে অহা টাইমতে কৈছে কাৰ্বি মানুহ এটাও নাই, এইটো একোলেন খুলিব, তো গাঁৱৰ মানুহ কাৰণেও সুবিধা একদিন এটা ভাল হৈ পৰিব কৈ কিনে। তো আচ্ছা ঠিক আছে, তো ইটো ৰাস্তাৰ পৰা অলপ চলপ আমি এৰি দিম কৈ কেনে এৰি দিয়াৰ পিছতো আজি সেই ৰাস্তা আৰু পাৰ হ'বলৈ বিচাৰি আছে।